Hello everyone, সকলোকে আমি পবিত্ৰ জন্মাষ্টমীৰ বহুত বহুত শুভকামনা জনালো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই নহয় আমাৰ মনৰ মাহীয়েকে মানে শুনে মনকে ৰাধা বনাই দিছে। কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন। লগতে নতুন এটি ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। কৰো ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। জন্মাষ্টমী বুলি মই কি কৰি আছো হেয়া মই ভিডিঅ'টিত অলপ দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টি একদম শেষলৈকে চাব আৰু কেনেকুৱা পালে হেয়া কমেন্ট নকৰাকৈ নাথাকিব। ধুনু হেল্ল' কোৱা মা ৰাধা হৈছে আকৌ আজি হেল্ল' কোৱা। সাবস্ক্রাইব মোৰ ভিডিঅ'জ কৈ দিয়া। সাবস্ক্ৰাইব আজিকালি ভিডিঅ' চাইছে ধুনীয়াকৈ লাষ্টত কৈ দিব জনা হৈছে। সাবস্ক্ৰাইব মোৰ ভিডিঅ'জ কৈ দিয়া। আমাৰ ভিডিঅ' সাবস্ক্ৰাইব কৰিবলৈ ওৱান হামটি ডামটি হেডে গ্ৰেটফুল। ইমান ধুনীয়াকৈ তাইক উলিয়াই মেলি লৈছোঁ। ভাবিছোঁ ফটো উঠাম কিন্তু বতৰটো একেবাৰে বেয়া জানো ফটো আয় হেডে গ্ৰেটফুল। আয়ো লিপষ্টিক লগাবলৈ নিদিয়ে আৰু তথাপিও অলপমান চেষ্টা কৰি। একচুৱেলি সৰু ল'ৰা ছোৱালীক উলিয়াই দিয়াটো বহুত টান হয়। আচলতে সৰু ল'ৰা ছোৱালীবিলাক উলিয়াই দিওঁতে ইমানেই বেছি কষ্ট হয়, ফটো উঠাওঁতেতো আৰু বেছি কষ্ট হয়। এয়া চাওকচোন মনক ফটো উঠাব লৈছিলোঁ, এইয়া ফুলডাল খুলিয়েই পেলালে। ইমান বেছি অসুবিধা হয় নহয়। আচলতে মনক ইমান বেছি কষ্ট কৰি ৰাধা সজালোঁ আৰু এতিয়া আমি ফটো উঠাম বুলি অলপমান ওপৰলৈকে লৈ আহিছিলোঁ, কিন্তু কি কৰিব দুৰ্ভাগ্য ইমানেই বৰষুণ আহিছে জোৰছে। বৰষুণৰ শব্দ হৈ আছে। বৰষুণ আহিলেতো তাইক ৰাখিব নোৱাৰিম, তথাপিও আপোনালোকে তাইক আশীৰ্বাদ কৰিব। আৰু এয়া চাওক আমাৰ ৰাধা ধুনীয়াকৈ ফটো মাৰা শুন। ইমান বৰষুণ আহিছে, বহুত বেয়া লাগিলে। অলপমান দেখুৱাম বুলি ভাবিছিলোঁ, নাপালোঁ, উপায় নাই। মই আজি জন্মাষ্টমী বুলি মইনাৰ লগতে ব্যস্ত হৈ আছোঁ আৰু আজি আমাৰ লগত আছে এয়া এদিনা বিয়া পাতিছে, কিন্তু কইনাজনীক মাকৰ ঘৰত থৈ ই নিজে আহিছে। আৰু কি ক'ম মানে অসুবিধা আছিলে অলপ, আহিব নোৱাৰিলে আৰু সঁচাকৈ বৰ ভাল লাগিছে ইহঁত অহা বাবে। আৰু আজি বিশেষকৈ ইহঁত আহিছে, মোৰ ৰান্ধনী ঘৰৰ কাম একেবাৰে নাই। কাৰণ কিয় জানেনে, আজি ৰান্ধনী ইহঁতে লগতে লৈ আহিছে। মোৰ ইমান একো কষ্ট হোৱা নাই আৰু বিশেষকৈ ইহঁত আহিলে মই কেইদিনমান বেছিকৈ থাকিলে ভাল পাওঁ, কিয়নো মোৰ ৰান্ধনী ঘৰৰ কাম একেবাৰেই নাথাকে। আৰু ৰান্ধনী এইয়া খুব ধুনীয়া ৰান্ধে। ৰাতিপুৱাই উঠিয়ে মই যেনিবা চাহখিনি আজি প্ৰথম কাৰণে দিলোঁ, গতিকে চাহেৰে আৰম্ভণি কৰিছোঁ আৰু তাৰপিছত মই কিটচেনটো আমাৰ ছাৰক গতাই দিছোঁ। ইমান ভাল। আৰু এনেকুৱা মানুহ বহুত দিন থাকিলেও মোৰ ক'বলগীয়া নাই। বিশেষকৈ ৰান্ধনী ঘৰটো কোনোবাই চম্ভালি ল'লে সঁচাকৈ বৰ ভাল লাগে। আৰু প্ৰথম কাৰণে চাহটো আমি দিছোঁ ঘৰৰ ফালৰ পৰা, পিছত চাহটো আমি বনাই খাম। আৰু এয়া হিৰক আপোনালোকে জানে, হিৰকৰ এখন ধাবা আছে। আমি ভিডিঅ' বনাম বুলি ভাবি আছোঁ তাৰ ধাবাৰ পৰা গৈ। আপোনালোকে নাৰিকলী মন্দিৰ মানে আমি গুৱাহাটীলৈকে গ'লে নাৰিকলী মন্দিৰ পাৰ হৈয়ে যিখন পাপন ধাবা হয়, এই আমাৰ হিৰকৰ হয় আৰু খুব ধুনীয়া বনায় আৰু ইও বনায়। লগতে কৰ্মীবিলাকেতো ইমান বেছি ধুনীয়া বনায়, আপোনালোকে যাব আৰু ভিজিট কৰিব ধাবাখন। আমি ধাবাৰ পৰা ভিডিঅ' বনাম বুলি এতিয়ালৈকে টাইমেই মিলাব পৰা নাই। তথাপিও বেচেৰা ইমান ব্যস্ততাৰ মাজত আমাৰ কাৰণে আহিছে। কিন্তু আজি নিৰামিষ খানা হ'ব, যিহেতু আজি জন্মাষ্টমী। নিৰামিষকে ই খুব ধুনীয়াকৈ বনাইছে আৰু কি বনাইছে সেয়া মই দেখুৱাই দিম। এয়া চাওক আজিৰ এয়া নিৰামিষ চব্জি। হিৰক কোৱাচোন ইয়াতে কি দিছে আজি, কৈ দে কেনেকৈ বনাইছা। ইয়াত আছে স্কোৱাছ আছে, আলু, তাৰপিছত অমিতা আৰু আদা নহৰু পিঁয়াজ, বিলাহী আৰু চয়াবিন চব বইল কৰি দিছোঁ, তাৰপিছত চম্ভাৰ মাৰি দিছোঁ, বাছ। কিমান টেষ্টি হ'ব ঠিকেই নাই। এয়া আজি একদম টোটেলি পূৰা প্লেন খানা। এওঁলোক এতিয়া যাব ফুৰিবলৈ, মানে তেজপুৰ ফুৰিব। আৰু ই অৱশ্যে তেজপুৰতে পঢ়া, দৰং কলেজত পঢ়া, যদিও ইমান বছৰ ফুৰা নাই। গতিকে ময়ো যোৱা কথা আছিলে, কিন্তু বিশেষকৈ ই মোক মানা কৰিছে যাবলৈ মইনাক লৈ। গতিকে এতিয়া মোকে ইহঁতে অলপ ভেজাল বুলিয়ে ভাবিছে, সেইকাৰণে মোক লৈ নাযায়। একচুৱেলি আমি বেলেগ আহিলে আমি তেজপুৰ ফুৰাওঁ, আৰু এইবাৰ কিন্তু ইহঁত আহিছে আমাক তেজপুৰ ফুৰাব। কাৰণ ইহঁতে তেজপুৰৰ মানে থাকি যোৱাটো, গতিকে ইহঁতক লৈ আমি দেখুৱাব নালাগে, ইহঁতেহে দেখুৱায়। গতিকে ইহঁত যায় আৰু এতিয়া অলপমান ভিডিঅ' কৰি লৈ আহিবা। নিশ্চয়। আৰু এইখিনিতে আপোনালোক সকলোকে জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আগন্তুক দিনবোৰ সকলোৰে বাবে ভাল হ'ব। একদম ঠিক ঠাক, বঢ়িয়া। আৰু সন্ধিয়া সময়ত জন্মাষ্টমী বুলি প্ৰসাদৰ যোগাৰ কৰি আছোঁ। এয়া চাওক, কেঁচা মিঠৈ বনাইছোঁ। এয়া
আৰু বাকীখিনি আছে বাবে শৰাইৰ কামখিনি মায়ে কৰি আছে গোটেইখিনি আৰু জন্মাষ্টমীৰ একদম শেষৰ টাইমটো হৈছে প্ৰসাদ বিতৰণ ধুনীয়াকৈ এয়া সজাই মেলি লৈছোঁ আৰু প্ৰথমতে আমাৰ ঘৰৰখিনিক দি দিম আৰু তাৰপিছত আমাৰ ওচৰৰে দুই এঘৰক এনেকৈ দি দিওঁ আমি লোৱা প্ৰসাদ আৰু আজি জন্মাষ্টমীৰ বিশেষ অতিথি আমাৰ কি ক'ম মিলন বৰুৱা লোৱাচোন লোৱা নিজে না তুমি লোৱা শুনে লোৱা অকল লৈছোঁ এই লৈছোঁ বাছ হৈ গ'ল নেংটামান উঠোৱা হ'ব বঢ়িয়া এটা প্ৰসাদ উঠাম এই লাডু খাই চোৱাচোন কেঁচা মিঠৈটো খাই চোৱা কেনেকুৱা আছে সিহঁত বঢ়িয়া আছে হা ঠিক আছে নাৰিকল দিছোঁ নে বঢ়িয়া আছে ভাল লাগিছে চ' আজিৰ ব্লগটি আমি ইমানতেই শেষ কৰিছোঁ আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যিসকল ভিউৱাৰ্ছে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব লগতে ওচৰতে থকা বেল আইকনটি প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো অলপ আগতীয়াকৈ পাব চ' আজিলৈ তেনেহ'লে এৰিছোঁ পুনৰ এটি খুব ধুনীয়া ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেনেহ'লে বাই বাই